মই খিচিৰ কাৰণে চামুচ লৈ গৈছোঁ খাবলৈ কাৰণে। সেই গাইছ ৱেলকাম টু মাই নিউ ব্লগ। আজি ব্লগটো ৰিচাৰ্জ আছে ঘৰৰ অকলে। তো আজি ঘৰত কোনো নাই, তো মায়ে গৈছে কামলৈ আৰু বায়ে গৈছে শিৱধান। তো সেইকাৰণে ঘৰ চৰ তলা মাৰিলোঁ আৰু মই লগৰ ঘৰলৈ যাওঁ। তো তাত মোৰ ৰিচাৰ্জো খতম। গোটেই ভিডিঅ'কেইটা মই বাৰ মোবাইলৰ পৰা হটস্পট লৈ কিনে আপলোড কৰিছোঁ ভিডিঅ'কেইটা। তো এতিয়া জপনাটো বন্ধ কৰি লওঁ। তো এতিয়া লগৰটো ঘৰলৈ গৈছোঁ। তো লগৰটো ঘৰৰ পৰা হটস্পট লৈ কিনে তাহাঁতি চবেই গেম খেলি আছে। তো মোৰ গেম খেলিবলৈ যাওঁ। তো একো মোবাইলৰ ৰিচাৰ্জ নাই। তো সেইকাৰণে বহুত কষ্ট হৈছে মোৰ। তো গাইছ এতিয়া ঘৰ আহি পাই গ'লোঁ। লগৰটো ঘৰৰ পৰা পূৰা গেম চেম খেলি কিনে পূৰা দিনটো তাতে গুচি গ'ল। তো এতিয়া ঘৰ এতিয়ালৈকে তলা মাৰ আছে, ঘৰত কোনো নাই। তো এতিয়া মই লাঞ্চ কৰিব আহিছোঁ, ভোক লাগিছে। আজি শিৱধান যাম নে নাযাওঁ সেইটোৱে ভাবি আছোঁ। ৰিচাৰ্জ নাথাকিলে গোটেই দিনটো কেনেকুৱা পাৰ হ'ব সেইটোৱে চিন্তা কৰি থাকোঁ। একদম বৰিং লাগি যায়। তো একদম গাটো কিবা লাগি গৈছে। গাইছ কিয়া কৰা যায়, পইচা পাতি নাই। আপোনালোকে মোক ৰিচাৰ্জ ভৰাই দিবচোন যদি পইচা আছে, যদি বেছিকৈ। এতিয়া লাঞ্চত কি বনাইছে সেইটো চাব লাগিব। মাও গৈছে ৰাতিপুৱা কাম, বাও গ'লে শিৱধান, পাপা গ'ল ক'ৰবাত ঘৰৰ পৰা ওলাই কিনে। পাপাৰ কামৰ একেবাৰে বছৰ ছুটি আছে, তো সেইকাৰণে নাজানো ক'ৰবাত ওলাই কিনে গৈছে। তো গাইছ এতিয়া লাঞ্চ কৰি আহি গ'লোঁ। তো আপোনালোকক নেদেখালোঁ কাৰণ সদায় দেখাই থাকিলে আপোনালোকে ব'ৰ হৈ যাব। তো এতিয়া লগৰটোৰ ওচৰত যাওঁ, আকৌ হটস্পট খোজোঁ। নহ'লে আজি শিৱধান যাবলৈ মন আছিলে, তো নগ'লোঁ। তো লগৰটো ঘৰত কোনো নাইয়ে, লগৰটো নাই, তাৰ মাক আছিলে। তো নাজানো সি ক'ত গৈ আছে। তো এতিয়া গাঁও পিনে আহিছোঁ, ডাইৰেক্ট য'ত গান পাইছে তাতে আহিছোঁ সেইপিনে। তো গাইছ গাঁও পিনৰ পৰা আহি গ'লোঁ। গাঁও পিনে কোনো লগৰ চগৰ নাই। তো আজি মই আমাৰ ঘৰৰ ওচৰ আগতে আছে, তো কেতিয়াও মানে ওপৰ পিনে চোৱাই নাছিলোঁ। তো এই গছটো চাওক কিমান বঢ়িয়া লাগিছে গছটো। এই গছটো পাত কেতিয়াও নসৰে, পূৰা ৰঙা হৈ গৈছে গছটো চাবলৈ। তো আজি চাইছোঁ, ওপৰ পিনে কেতিয়াও মনে কৰা নাছিলোঁ এইটো। গাইছ এতিয়া দোকানৰ পৰা হটস্পট মানে নেট পেক ভৰাই আহি গ'লোঁ। মা মোবাইলৰ পৰা হটস্পট লৈ আছিলোঁ। তো মা মোবাইলৰ MB খতম হৈ থাকিলে। তো সেইকাৰণে এতিয়া 30 টকাৰ MB ভৰাইলোঁ, 26 টকাৰ। এতিয়া আহিলে নে চাওঁ। তো নেট পেকটো পূৰা ভৰি গ'ল। এতিয়া হটস্পটটো চব অন কৰি দিওঁ। তো গাইছ এতিয়া গৈছোঁ আমি আমাৰ গাঁৱৰ মন্দিৰটোতে, শিৱ মন্দিৰটো। মা আৰু মই তাত খিচিৰি বনাইছে। তো এতিয়া খাবলৈ যাওঁ। আৰু এইপিনে চাওক মই খিচিৰ কাৰণে চামুচ লৈ গৈছোঁ খাবলৈ কাৰণে। তো খিচিৰি খাই কিনে ঘৰ গৈছোঁ এতিয়া। তো খিচিৰিটো মজা লাগিলে খাই কিনে। তো এতিয়াও মানুহ এতিয়া খাই আছে। তো আমি ঘৰ গৈছোঁ এতিয়া। মই চামুচ ঘৰৰ পৰাই লৈ গৈছিলোঁ, গম পাইছিলোঁ যে তাত চামুচ নাথাকিব বুলি। সেইকাৰণে এইটো চামুচটো লৈ গৈছিলোঁ সেইটো চব। তো গাইছ এতিয়া ঘৰ আহি পাই গ'লোঁ। তো ঘৰ আহি কিনে বাও শিৱধানৰ পৰা আহি গ'ল। তো শিৱধানৰ পৰা এইটো কাপ কেক দুটা লৈ আহিছে আৰু চিঙৰা। তো এইকেইটা এতিয়া খাওঁ। তো গাইছ এতিয়া মোবাইলৰ ৰিচাৰ্জ ভৰাব গৈছোঁ। তো মায়ে পইচা দিলে 500 টকা। ৰিচাৰ্জ ভৰাই দিবচোন। পইচা লাগে নেকি? 10 টকা দিয়কচোন। তো গাইছ এতিয়া পাছ পিনে আহিছোঁ আমাৰ ঘৰৰ। তো এইটো মূলা শুকাই থোৱা আছিলে, সেইটো উঠাবলৈ আহিছোঁ। তো এইটো মূলাটো মায়ে আচাৰ বনাব চাগে, সেইকাৰণে ৰ'দত শুকাই থৈ দিছিলে। তো এই মূলা আচাৰটো মানে এবাৰ ইমানেই মজা বনাইছিলে নহয়, অকণমান বনাইছিলে। তো সেইটো মই গোটেইকেইটা খাই কিনে খতম কৰি দিলোঁ। তো এতিয়া মাক আকৌ এবাৰ বনাব ক'লোঁ এতিয়া মই। তো সেইটো মই ৰ'দত শুকাই থৈ দিছিলে। তো সেইটো উঠাবলৈ আহিছিলোঁ মই পাছ পিনে, নহ'লে বৰষুণ দি দিলে গোটেইকেইটা বেয়া হৈ যাব। আৰু এইপিনে মায়ে চানা ভাজি আছে ভাতৰ লগত খাবলৈ। এইটো প্ৰসাদ অকণমান বাচি গৈছিলে, তো সেইটোৱে মায়ে ভাজি দিছিলে, মানে ভাজি দিছে। তো গাইছ আৰু মই ডিনাৰ নকৰোঁ কাৰণ বায়ে চিঙৰা আনিছিলে, কাপ কেক আনিছিলে আৰু মন্দিৰৰ পৰা খিচিৰি খাই আহি গৈছিলোঁ। তো সেইকাৰণে পূৰা পেটটো ভৰ্তি হৈ আছে। এই চানাকেইটা মায়ে যোনটো ভাজিছে সেইটো খাই কিনে ডাইৰেক্ট শুম। মায়ে ভাত খাব, মায়ে খিচিৰি খোৱা নাছিলে। খিচিৰি খাব গৈছিলে তেতিয়ালৈকে দিয়া নাছিলে, সেইকাৰণে ঘূৰি আহি গ'লে। হোৱাই নাছিলে সেইকাৰণে ঘূৰি আহি গ'লে ঘৰ।